ভাৰত এখন অতি ধুনীয়া দেশ আৰু যিমান ধুনীয়া সিমানেই ৰহস্যময় হয়। এই ধুনীয়া দেশখনত এনেকুৱা হাজাৰ ৰহস্যময় ঘটনা হৈছে যি আজিলৈকে কোনোৱে বুজাব পৰা নাই, সেইটো বিজ্ঞানীয়েও বুজাব পৰা নাই। আহকচোন আলোচনা কৰোঁ ভাৰতৰ কিছু এনে ৰহস্যময় ঘটনা যিটো কোনোৱে বুজাব পৰা নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল নেচাৰ ফেক্টছলৈ স্বাগতম জনালোঁ। আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কেৰেলাৰ ৰঙা বৰষুণ, এইটো ঘটনা এই পৃথিৱীৰ সকলোতকৈ ৰহস্যময় ঘটনাৰ ভিতৰত এটা, যিটো এতিয়ালৈ এক্সপ্লেইন কৰিব পৰা নাই আৰু এইটো আজিলৈকে তেনেকৈয়ে আছে। সেই দিনটো আছিল 5 জুলাই 2001, সময় দুপৰীয়া 1 বাজিছিল। মানুহে সেই সুন্দৰ দিনটো উপভোগ কৰি আছিল। তেতিয়া হঠাৎ বজ্ৰপাত হ'বলৈ আৰম্ভ হ'ল আৰু এনেকুৱা এটা ঘটনা আৰম্ভ হ'ল যাৰ বাবে তাৰ মানুহে আচৰিত হৈ গ'ল, আৰু সেইটো হ'ল বৰষুণ। আপুনি হয়তো ভাবিছে এইটো কি আচৰিত কথা, কিন্তু সেই বৰষুণ সাধাৰণ নাছিল, সেইটো তেজৰ বৰষুণ আছিল। কিন্তু এই সকলোবোৰ তাৰ মানুহৰ কোৱা কথা। মই আপোনালোকক এইটো মানিবলৈ মজবুত কৰা নাই যে কি এইটো তেজৰ বৰষুণ আছিল। তো বলক কিছু বৈজ্ঞানিক আৰু বাস্তৱিক আলোচনা কৰোঁ। সেইদিনা হঠাৎ যি বৰষুণ হৈছিল সেয়া ৰং আছিল ৰঙা, আৰু কেৱল ৰঙাই নহয়, কোনো লোকে হালধীয়া, সেউজীয়া আৰু ক'লা বৰষুণৰ টোপাল পৰা বুলি ৰিপৰ্ট কৰিছে। প্ৰথমে বৈজ্ঞানিকসকলে এইটো কোনো আচৰিত ঘটনা নহয় বুলি ভাবিছিল। এইটো মাত্ৰ কিছু বৰষুণৰ টোপাল, মানে ধূলিকণাৰ কিছু টোপাল বুলি ভাবিছিল, যিটো প্ৰদূষণৰ বাবে বা আন কোনো উল্কাৰ চলনত বৰষুণৰ লগত মিলি গৈছিল। পিছত বৈজ্ঞানিকে সেই বৰষুণৰ টোপাল কোনো এটা লেবলৈ নিলে আৰু তেওঁলোকে এইটো ইলেক্ট্ৰন মাইক্ৰস্কোপত অধ্যয়ন কৰিলে আৰু তেওঁলোকে পালে যে এয়া কোনো উল্কাৰ মিহলি বৰষুণ নহয়। এইটো এনে কিছু অংশ যি জীয়াই আছিল। হয়, আপুনি সঁচাই শুনিছে, এয়া সঁচা জীৱন্ত অংশ আছিল যাৰ ভিতৰত জীৱন আছিল। বৈজ্ঞানিকক এই ৰঙা তেজৰ কোষবোৰ অথবা RCBৰ দৰে লাগিছিল, যাৰ পৰা মানৱ তেজ সৃষ্টি হৈছিল। এই কোষৰ দৰে লাগিছিল। এইটো বৈজ্ঞানিকে কেনেকৈ পৰীক্ষা কৰে যে সেইটো জীৱিত হয় নে নহয়, তাৰ বাবে এটাই উপায় আছিল, আৰু এইটো হ'ল তাৰ DNA ষ্ট্ৰাকচাৰ চোৱা। কিন্তু আচলতে সেই অংশৰ ভিতৰত কোনো DNA নাছিল। এই অংশটোৰ চৰিত্ৰ এটা জীৱিত কোষৰ দৰে আছিল, কিন্তু ইয়াত DNA মজুতেই নাছিল। এইটো এনেকুৱা এটা আচৰিত পেৰাডক্সিকেল জীৱন যি বিনা জীৱনতে আছিল। কিন্তু কোনো বৈজ্ঞানিকে এইটো বিতৰ্কত আছিল যে ইয়াক উচ্চ প্ৰযুক্তিৰে নিৰীক্ষণ কৰোঁ যাতে আমি ইয়াৰ সঠিক ৰিজাল্ট পাওঁ। এইটো এনেকুৱা আচৰিত টোপাল আছিল যে বৈজ্ঞানিকসকলে 10 বছৰ এই বৰষুণৰ টোপাল লেবত ৰাখিছিল। 2001ত সেইটো সন্মুখত আহিছিল যে ইয়াত কোনো DNA নাছিল। কিন্তু 2012ত ইউনিভাৰ্চিটি অৱ গ্লামাৰগনৰ ডক্টৰ ৰাজকুমাৰ গণপ্পা আৰু ডক্টৰ ষ্টুৱাৰ্ট হগে যেতিয়া কিছু উচ্চ প্ৰযুক্তিৰে ইয়াৰ অধ্যয়ন কিছু মাহলৈ নিৰৱচ্ছিন্নভাৱে কৰিলে, তেতিয়া তেওঁলোকে এইটো জানিলে যে ইয়াত DNA আছে। সঁচাই DNA আছে। বহুত কিছু পাব্লিক ৰিপৰ্টত এইটো কৈছিল যে এয়া এলিয়েনৰ ছাল হয়। এলিয়েনে এই পৃথিৱীত সিহঁতৰ খোপনি পাতিবলৈ বিচাৰিছিল। আপোনালোকৰ এই কথাটো কিছুমানৰ হয়তো বিশ্বাস নহ'ব পাৰে। আপুনিয়ে ভাবক, এনে অচিন অংশ যি পৃথিৱীৰ অন্য কোনো ঠাইত পোৱা নাযায়, এইটো আচলতে কেৰেলাত ক'ৰ পৰা আহিল, ইয়াৰ আলোচনা পোৱা নাযায়। এনেকুৱা আচৰিত ঘটনা আমাৰ চিনাকি পৃথিৱীৰ ক'তো পোৱা নাযায়। এনেকুৱা বহুতো কনফিউজিং ফেক্ট চলি থাকোঁতে আজিলৈ বৈজ্ঞানিকসকলে বুজিব নোৱাৰিলে আচলতে সেই সময়ত এই ৰঙা ৰঙৰ বৰষুণ কেনেকৈ হৈছিল। তো বন্ধু বান্ধৱীসকল, আজিলৈ ইমানতে সামৰিলোঁ। পুনৰ আকৌ আহিম এনেকুৱা নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। ধন্যবাদ।